সময়ত যথেষ্ট লোক হাতী গছকৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে মানুহ যিসকলে আহি আচলতে হাতীৰ সন্মুখত পৰে, হাতীটো দেখাৰ লগে লগে আচলতে ৰাইজে কি কৰিব বহু সময়ত কিং কৰ্তব্য বিমূৰ হৈ পৰে। গতিকে তেনে অৱস্থাত তেওঁলোকে কি কৰা উচিত বা অনুচিত তাৰ এখন পৰামৰ্শাৱলী আমি আচলতে যুগুত কৰিছোঁ। সেইখন আমি আচলতে ইয়াতে আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছোঁ। তাত আমি কিছুমান কথা উল্লেখ কৰি দিছোঁ যে এইটো কৰা উচিত বা এইটো অনুচিত। গতিকে এইবোৰ একদম সাধাৰণ কথা, তাকে ৰাইজৰ মাজত কিন্তু গৈ পেলাই কওঁতাৰ আমি অভাৱ দেখিছোঁ। গতিকে আমি সেইখিনি কৰিছোঁ আৰু সেইখিনি আমি ঘৰে ঘৰে পিছত আমি লৈ যোৱাৰ এটা প্ৰয়াস কৰিম। আজি আমি ইয়াত প্ৰথম খালি আৰম্ভণিটো কৰিছোঁ। আমি এইটো নহয় যে আগতে নাছিল, আগতে কৰি আছিলোঁ, মাজত ক'ভিড পৰিস্থিতিৰ কাৰণে এইটো অলপ গেপ পৰি গৈছে। এতিয়াৰ পৰা আকৌ এই কামখিনি অকল টেংকি বস্তি বুলিয়ে নহয়, এই ওদালগুৰি জিলাৰ যিখিনি সঘন হস্তি উপদ্ৰুত অঞ্চল তাত আমি এইখিনি কাম কৰাৰ প্ৰয়াস এটা কৰিছোঁ। মূল কাৰণ সেইটোৱেই, আজি হাতী যে আমাৰ অসমত নাইকিয়া এইটো নহয়। অসম আমাৰ পূৰ্বপুৰুষসকলে এটা সহাৱস্থানেৰে জীয়াই আছিল। গতিকে কিন্তু সেই সহাৱস্থানটো আমি পাহৰি গৈছোঁ। আমি কি হৈছোঁ, আমাৰ হিউমেন যিখিনি আমি মানুহ, আমি এটা ডমিনেণ্ট স্পিচিছ হৈ গৈছোঁ আচলতে। গতিকে এইটো ক্ষেত্ৰত অন্য জীৱ বন্যপ্ৰাণীয়েতো সহ্য নকৰিব যে পৃথিৱীখনত সকলোৰে সমান অধিকাৰ আছে। এই কথাটো আমি সকলোৱে বুজি পাব লাগিব। তেওঁলোকৰ কাৰণে যিখিনি বাসস্থান আছিল, তেওঁলোকৰ যিখিনি খাদ্য আছিল, আমিতো তাত আজি অনাধিকাৰ প্ৰৱেশ ঘটাইছে আমাৰ মানুহৰ। তেওঁলোকৰ খাদ্যৰ আমি লৈ আহিছোঁ নিজৰ কাৰণে। গতিকে এই কথাটো আমি সেইকাৰণে আকৌ নতুনকৈ ভাবিব লাগিব। বনাঞ্চল ৰক্ষাটোৱে আচলতে এই সমস্যাটোৰ স্থায়ী উপায়। গতিকে যিখিনি বনাঞ্চল এতিয়াও অক্ষত বা কিছু পৰিমাণে হ'লে হয়তো ডিগ্ৰেড হৈছে বা ডিষ্ট্ৰাক্ট হৈছে, সেইখিনিক আমি তাৰ পুনৰ উদ্ধাৰ কৰিব লাগিব। তাত পুনৰ আকৌ আমি তাত প্লেণ্টেশ্যন কৰিব লাগিব। আচলতে বনাঞ্চল এখনত প্লেণ্টেশ্যন কৰাতকৈও আগৰ যিবোৰ আমাৰ নেটিভ ফৰেষ্ট আছে, যিবোৰ অৰণ্য য'ত হাতীৰ যিবোৰ খাদ্য আছিল, সেইবিলাক আচলতে আমি তেনে অৱস্থাতে ৰখাটো আটাইতকৈ প্ৰয়োজন। কিন্তু তেতিয়া গোটেই অসমতে সেইটো হৈ থকা নাই। গতিকে আমি হাতীৰ খাদ্য উপযোগী কিছুমান আচলতে বন বিভাগৰ সৈতে লগ লাগি হ'লেও আমি তেওঁলোকক ক'ব লাগিব যে সেইখিনি থাকক। আৰু আমি এই ৰিজৰ্ট ব্যৱসায়ৰ নামত, টুৰিজিমৰ নামত যাতে আমাৰ বনাঞ্চল আৰু ধ্বংস নকৰোঁ, সেইটো কাৰণে মোৰ অনুৰোধ, মিডিয়াই বিশেষকৈ এইটো ক্ষেত্ৰত এটা সদা জাগ্ৰত প্ৰহৰীৰ ৰূপ তেওঁলোকে কাম কৰিব লাগিব, লগত ৰাইজক সজাগ কৰিব লাগিব। IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, IUCNৰ উদ্যোগত সমগ্ৰ বিশ্বজুৰি এইটো 2013 চনৰ পৰা 3 মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে পালন কৰি অহা হৈছে। এইটো পালন কৰাৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এটা সচেতনতা সৃষ্টি কৰা। আৰু এই IUCNৰ উদ্যোগত পালিত হোৱা এই বিশ্ব বন্যপ্ৰাণী দিৱস আমি কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ উদ্যোগত আৰু প্ৰথমবাৰৰ কাৰণে এইটো মই কৈছোঁ প্ৰশংসা কৰিব লাগিব যে DRDA তেওঁলোক আগবাঢ়ি আহিছে। DRDAৰ সহযোগত আমি 1 নং টেংকি বস্তি এলেকাত আমি বাছি লৈছিলোঁ। আৰু এই 1 নং টেংকি বস্তি বাছি লোৱাৰ মূল কাৰণটো হৈছে এইটো এটা হস্তি মানুহৰ সংঘৰ্ষ জৰ্জৰ এটা এলেকা। এই এলেকাত এই বন্যপ্ৰাণী সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াসেৰে এই অনুষ্ঠান কৰিছোঁ। আৰু ইতিমধ্যে আমি সকলোৱে জানি আচৰিত হ'ব যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ প্ৰায় 40,000 বন্যপ্ৰাণী, 40,000 বন্যপ্ৰাণী, অন্য যিবিলাক উদ্ভিদ, এনেকুৱা প্ৰজাতিৰ মুঠে 40,000 প্ৰজাতি আজি বিপন্ন বুলি চিহ্নিত হৈছে। যিটো IUCNৰ ৰেড ডাটা লিষ্টত প্ৰায় 40,000 প্ৰজাতিৰ নাম সন্নিৱিষ্ট হৈছে। তাৰ ভিতৰত 8,400 বিধৰ অৱস্থাটো অতি সংকটজনক। আৰু ইয়াৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ টপ 10টা যিকেইটা দুষ্প্ৰাপ্য বন্যপ্ৰাণী বা ভাৰতৰ বিশ্বৰ বুকুৰ পৰা বিপন্ন হ'বলৈ বা নোহোৱা হ'বলৈ গৈ আছে, সেই বন্যপ্ৰাণীসমূহৰ ভিতৰত বাঘ আছে, তাৰ লগত হাতী আছে। আৰু হাতীৰ সেইটো হৈছে আমাৰ এছিয়ান এলিফেণ্ট। আৰু এছিয়ান এলিফেণ্টৰ অন্যতম সংঘৰ্ষ জৰ্জৰ এলেকাৰ কাৰণে আমি কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি এই এলেকাটো এইবাৰ আমি বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপনৰ কাৰণে আমি চিন্তা কৰিলোঁ ইয়াত আমি পালন কৰোঁ। ইয়াৰ ৰাইজক অলপ সজাগ কৰিবলৈ আমি চেষ্টা কৰোঁ। এইটো প্ৰায় আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।